17-18 বছৰীয়া শিক্ষাৰ্থী নহয়, এগৰাকী 60 বছৰীয়া খুৰী। সুখ্যাতিৰে উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। লেটাৰ মাৰ্কসহ লাভ কৰিছে 57%। আহক শুনো খুৰী দেউৰ কাহিনী। নাৰায়ণপুৰৰ এগৰাকী 60 বছৰীয়া খুৰী সুখ্যাতিৰে উত্তীৰ্ণ হ'ল পৰীক্ষাত। নাৰায়ণপুৰৰ শ্ৰীভূঞা গাঁৱৰ নিবাসী ৰীণা প্ৰভা নেওগ স্বামী খেৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক। বিহু বিষয়ত লেটাৰ মাৰ্কসহ 57% নম্বৰেৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মহিলাগৰাকী। মোৰ বহুত ভাল লাগিছে মানে ৰিজাল্টটো পাই, কিন্তু মই ডিভিজনটো আশা কৰা নাছিলোঁ। মানে পৰীক্ষাৰ মাজতো বহুত সমস্যা পাৰ হৈ গ'ল, তথাপি এই ৰিজাল্টটো পাই মানে খুব ভাল লাগিছে। কিন্তু পৰীক্ষা দিয়াৰ সপোন মই জীয়াৰীৰ পৰাই পঢ়ি ৰাখিছিলোঁ, কিন্তু মাজত মই সময় নাপালোঁ পৰীক্ষাৰ কাৰণে। শেষত হ'লেও মই চেষ্টাটো কৰি গোটেই জীৱনটো আগৰ জীৱনটো মই ঘূৰাই পোৱাৰ নিচিনা লাগিছে। 83 মেট্ৰিক আৰু সৰুৰ পৰা মই মানে একদম আমাৰ ল'ৰা ছোৱালী যিটো বয়সত পাছ কৰিছে তেনেকেই মই পাছ কৰা। নিজৰ ল'ৰা ছোৱালী দুটা 57। বিহুত লেটাৰ পাইছোঁ। বিহু নাচে নেকি আপুনি? বিহু নাম গাই খুব ভাল পাওঁ, কিন্তু ইমান নাচিব নাজানো। মই বিহুত নামটো মানে মই বৰ ভাল পাওঁ। মনৰ হেঁপাহ থাকিলে মানুহে সকলো কাম কৰিব পাৰে। ঘৰখনত মানে মই দিনত পঢ়িবলৈ পৰা নাছিলোঁ দেই। মই ৰাতি এখন বিচনা মানে ওচৰতে ঠিক কৰি লৈছিলোঁ, কিন্তু মোৰ টোপনিও আছিলে বহুত। ভাত খোৱাৰ পাছত মানে মোৰ টোপনি আহেই, জীয়াৰীৰ পৰাই মোৰ টোপনিটো বেছি। যেতিয়াই সাৰ পাওঁ তেতিয়াই পঢ়োঁ, আৰু এনেই কিতাপ পঢ়ি ভাল পাওঁ। কিতাপ অথচ মই পঢ়িবলৈ নাপাওঁ, কিন্তু সজাই পৰাই হ'লেও থৈ হ'লেও মই ভাল পাওঁ। নহয়, মানুহজনে মানে মোৰ ছোৱালীয়ে প্ৰথম কৰিছিলে মানে মাহঁতৰ নিচিনা মানুহেও পৰীক্ষা দিয়ে নহয়। মই বোলো এনেই পঢ়া কথাবোৰ আমাৰ ওলাই থাকে। তাৰপৰা মই ক'লোঁ যে পঢ়িলে পাৰিম। সেই শব্দটোৱে মানে এতিয়া আজি এই ৰিজাল্টটো পাইছোঁ। বহুতৰ মনত প্ৰশ্ন, ইমান বছৰৰ মূৰত পৰীক্ষাত অৱতীৰ্ণ হ'ল কিয়? এইগৰাকী মহিলা বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বেই 1983 চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানৰ মাতৃ ৰীণা প্ৰভা নেওগ। উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হোৱাৰ হেঁপাহ আছিল মাতৃগৰাকীৰ। আজি এইগৰাকী মহিলাৰ সাফল্যত উৎফুল্লিত স্বামী কন্যা পুত্ৰৰ লগতে আত্মীয় স্বজন। খুৰীলৈ জনালো অলেখ অভিনন্দন। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকন ৰিপৰ্ট, টাইম 8।